হাই বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ভালে আছা, ভালে থাকে কামনা কৰোঁ। আজিৰ ভিডিঅ'টো হৈছে গুৰু বিহুৰ উপলক্ষে আৰম্ভ কৰিম। ভিডিঅ'টো আপোনালোকে চাই থাকক। ভিডিঅ' যদি চাই ভাল লাগে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ভূমি চেনেলখন যাতে এনেকুৱা ছাবস্ক্ৰাইব কৰি দিলে আগবাঢ়ি যাব পাব। আগবাঢ়ি গ'লে লাহে লাহে আপোনালোকক নতুন নতুন ভিডিঅ' ভালকৈ বনাই দিব পাৰিম। তেনেহ'লে বলক লাহে লাহে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল চাই লওক, আমাৰ মেজি জ্বলোৱা হৈ গ'ল। আমি ইয়াৰ পৰা এতিয়া অকণমান চাই লৈ যাম। এতিয়া আমি গুৰুৰ কপালত ফটা দিবলৈ কেনেকৈ ফটা দিয়ে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ইমান মজাকৈ দেখুৱাই আছোঁ আপোনালোকক। আপোনালোকে ঘৰতে বহি বহি মোৰ ভিডিঅ'টো চাই কিনে আনন্দ লৈ থাকক। এইটো চাইটো লৈ যাম। এই গৰু গা ধোৱাত এই ঠাণ্ডাৰ দিন গৰুটো গা ধোৱা নহ'ব, কিন্তু এইটো গংগা পানী লৈ ল'লোঁ ঘটিত। এইটো হৈছে গৰুৰ কপালত ফটা দিবলৈ। এই যে মেজিৰ চাই লৈ আনিছোঁ, এইটো মিঠাতেল, এইটো গৰুৰ ভৰিত কপালত শিঙত অকণমান লগাই দিম। এতিয়া আমাৰ গৰুটো চাওক, এইটোই আমাৰ গৰু। ইয়াক অলপ পিছত ফটা দিম। ফটা দিয়াৰ পিছত সেৱা কৰিম। আজি গৰু বিহু। এইটো আমাৰ মটু, এতিয়া মটু। ইয়াকো আমি ফটা দিম। ফটা দি কিনে ইয়াকো সেৱা কৰিম। এইটো মোৰ বহুত আদৰৰ মটু হয়। পুৰা মানুহৰ মাত গম পায়। এইখিনিয়ে এতিয়া ফটা দিবলৈ আৰম্ভ কৰিম। প্ৰথমতে মই তুলসী মাক সেৱা কৰি লওঁ। তুলসী মাক সেৱা কৰাৰ পিছত গৰুক তেল দিম, তাৰপিছত গৰুক ফটা দিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া গৰুক গা নুধুৱাকৈ গংগা পানী ছিটাই দিলোঁ আৰু আমাৰ এইটো দিলোঁ। এতিয়া আমাৰ গৰু গা ধোৱা হৈ গ'ল। এতিয়া আমি এইটো মিঠাতেল গৰুৰ শিঙত লগাম আৰু ভৰিত লগাম। তেল লগালোঁ। এতিয়া তেল লগাৰ পিছত ফটা লগাম আৰু এতিয়া মুটুক লৈ দিবা। মুটুক তেল দিয়া হ'ল। এতিয়া ফটা দিম। ফটা দিবলৈ কেমেৰাটো ইফালে আনক। এইটো হৈছে এই যে মেজিৰ বাঁহ লৈ আনিছোঁ। এইটো হৈছে মেজিৰ ছাই। এইটো এতিয়া গৰুৰ কপালত ফটা দিম। ফটা দিয়া হ'ল। ফটা এতিয়া মুটুক দিবা। এতিয়া মুটুৰ কপালত ফটা দিছোঁ। চাই লওক, গৰু বিহু হৈ গ'ল। গৰুক ফটা দিয়া হ'ল। এতিয়া ঘৰখনত ফটা দিম অকণমান। এনেকুৱা বেৰাত ফটা দিল। এইটো ঘৰতো ফটা দিলোঁ আৰু এইটো এটা বেৰা আছে, এইটো বেৰাখনতো ফটা দিম। এনেকুৱা আমাৰ এইটো মাঘ বিহুৰ ফটা দিয়া হ'ল। এতিয়া গৰুক
অকণমান বিহুৰ নামত কল লৈ আনিছোঁ। এইটো কলটো গৰুক দি আছোঁ। এতিয়া চাওক, এতিয়া গৰুক কল দিয়া হ'ল, এটা কল খাই আছে। আৰু আমাৰ মটুক দি আছোঁ। মটু খা, এইটো কল খাই আছে। এটা কল দিয়া হ'ল আৰু আপেল আনিছোঁ দুটা। আপেলটো গৰুক দিয়া হ'ল। মটুটো খাব নাপাব, সেইটো কাটি দিব লাগিব। কঠাৰে দি কাটি দি আছোঁ। এইটো কাটি কিনে গৰুক দিম। এতিয়া খা, এইটো মটুক আপেল খাব দিলোঁ। এতিয়া গৰুক সেৱা কৰি লওঁ। মটুকো প্ৰণাম কৰি এতিয়া গৰুক প্ৰণাম কৰা হৈ গ'ল। এতিয়া